আজিলৈ আনিছো আমাৰ মহিলাসকলৰ বাবে ভিডিঅ' এটা। ৰাতিপুৱা 9টাতে ডেলিভাৰী দাদাজনৰ ফোন আহিল যে বাইদেউ আপোনাৰ অৰ্ডাৰ আহিছে। নৰখাকৈ মই অৰ্ডাৰ আনিলো। এইপিনে আকৌ ভাবিলো আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোচোন কিনো দিছো। এয়া দেখিছেনে ফ্লাৱাৰ পট দিছিলো। টোটেল আছিলে 8টা। ইমানেই ধুনীয়া আৰু ইমানেই কম দাম আপোনালোকে ক'লে বিশ্বাসে নকৰিব। তাৰ পাছতে ছেকেণ্ডলি মই দিছিলো ফেক নেইলছ, মানে নিজৰ বাবে নহয় নিজৰ বাৰ কাৰণে। প্ৰথমতে বাবলছ ফুটাই লৈছো দেই। আপোনালোকে ভাল পায় নে জনাবচোন। এইপিনে আকৌ আপোনালোকে দেখিছেনে ইমানেই ধুনীয়া আহিছে। লগতে এটা ৰিমুভাৰ আৰু নেইল শ্বেপাৰ আৰু এটা আঠা আহে যোনটো পৰা আপোনালোকে লগাব পাৰে, মানে টেপ বুলিয়ে ক'ব পাৰি। এয়া প্ৰথমতে খোৱা বোৱা কৰি মই লাগি গলো নিজৰ কামত। ৰিমুভাৰ দি সকলো নেইল পেইণ্ট আঁতৰাই অলপমান কাটি লৈছো। এয়া প্ৰথমতে টেপ লগালো, তাৰ পাছতে ফেক নেইলছ কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকে জনাবচোন মই নিজৰ আচল নখত কোনটো নেইল পেইণ্ট লগাওঁ। আজিলৈ বাই।